Hi friends, it's me Lanishmita and welcome to my blog. Let's go. কি খবৰ সকলো আশা কৰো সকলো ভালে আছে মই ভালে আছো সো মই এতিয়া গৈ আছো শ্ৰীনগৰ আৰু মই শেয়াৰিং গাড়ী যাম আৰু আপোনালোকে চাই দিব মই কেনেকৈ আপোনালোকক দেখাই যাম মই কেনেকৈ যাওঁ আৰু কি কৰোঁ আৰু ক'ত ফুৰিব যাওঁ সো লেটস গো সো এতিয়া মই কাটৰাৰ পৰা ওলাইছোঁ এতিয়া বাজিছে 4:30 বহুত বেছি দেৰি হৈ গ'ল মোৰ শ্ৰীনগৰ পাওঁ মানে বহুত বেছি দেৰি হৈ যাব সেই ৰাস্তাবোৰ সব ইমান ভিৰ নাই বেছি একদম মানে আৰামত গৈ আছোঁ খুব ভাল লাগিছে ৰাস্তাবোৰ চাই পিনে এয়া মন্দিৰ দেখা পালোঁ ৰখাব চাগে ড্ৰাইভাৰজনে এতিয়া শ্ৰীনগৰ গৈ থাকোঁতে ৰাস্তাত হানি মন্দিৰ এটা পালোঁ তাতে সোমাইছিলোঁ মই অলপ দৰ্শন কৰিলোঁ সেয়া আপোনালোককো দেখাইছোঁ এতিয়া যে 6:30 হ'লগৈ এতিয়ালৈকে আন্ধাৰ হোৱা নাই চাওকচোন ইয়াত বহুত দেৰিকৈ আন্ধাৰ হয় 8:15 মানত আন্ধাৰ হয় যে তেনেকৈ আন্ধাৰেই হোৱা নাই এতিয়া মই এটা টাৰ্নেল পাইছোঁ যোনটো হ'ল চেনানি নাছেৰি টাৰ্নেল 9.2 কিলোমিটাৰ হয় টাৰ্নেলটো মোৰ ইমান বেছি ভোক লাগিলে ন এতিয়া 7:45 হৈছে আৰু মই এতিয়া ৰাজমা চাৱল খাব লৈছোঁ আৰু ৱেডাৰটো যে ইয়াত ইমান বেছি ভাল নহয় গৰমো নহয় ঠাণ্ডাও নহয় মানে মিডিয়াম আৰু আন্ধাৰ হৈছে যে আৰু এতিয়া ৰাতিৰ ভিউ হয় এইটো গৈ আছোঁ এতিয়া বাজিছে 8:30 আৰু ইয়াত চব ৰাস্তাত পাথৰ ভাঙি আছে আৰু এইকাৰণে ৰখিবলগীয়া হ'ল গাড়ী নহ'লে বাইচান্স পৰা চান্স থাকে গাড়ীত তো এতিয়া বাজিছে 11:30 আৰু এতিয়া পাইছোঁ বনিহাল টাৰ্নেল যোনটো হ'ল 8.4 কিলোমিটাৰ আৰু ইয়াত পুলিচ চেকিঙো হয় আৰু 69 কিলোমিটাৰ আছে শ্ৰীনগৰৰ কাৰণে আৰু এতিয়া বাজিছে এৰাউণ্ড 12:45 এয়া ৰাতি ভিউ হয় শংকৰাচাৰ্য টেম্পলৰ আৰু ইমান ধুনীয়া লাগিছে আৰু অলম'ষ্ট শ্ৰীনগৰ পাই গ'লোঁ ইটছ নাও 1:30 আৰু আজিলৈ মোৰ ভিডিঅ'টো ইমানেই আৰু নেক্সট কণ্টিনিউ কৰিম চ' কিপ ৱাচিং এণ্ড থেংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ' এণ্ড গুড নাইট এণ্ড টেক কেয়াৰ এভৰিবডি উইথ লটছ অফ লাভ